Hey guys, welcome to my another video. আজি আকৌ এটা আপোনালোকৰ আগত নতুন ভিডিঅ' লৈ আহিছোঁ। আজি মানে মোৰ আম্মাৰ মনটো খুব ভাল হৈ আছে। আজি দিনটো খুব ফূৰ্তিত আছে। তাৰ মানে মেইন কথাটো হ'ল আজি আমাৰ মাহী আহিবলৈ আছে। সেইটো কাৰণে আম্মাই মানে খুব ফূৰ্তিত আৰু দিনৰ পৰা খুব যা যোগাৰ কৰি আছে একদম ভনীয়েক আহিব বুলি। তো মই আজি আমাৰ মেনুখনত কি আছিলে, মাহীহঁতৰ বাবে কি ৰান্ধিছিলে, মই সেইখিনি আপোনালোকক দেখাম দেই। তাৰ আগতে মই মানে কি কৰিলোঁ, এই গধূলি সময়ত যে কিবা এটা নহ'লেও কিবা এটা খাবলৈ মন যায় দিয়কচোন। মই সেইকাৰণে আইচক্ৰীম আনি থোৱা আছিলে, আইচক্ৰীমকে খাই ল'লোঁ। আৰু মই আজি মানে ইমান দীঘলীয়াকৈ আপোনালোকক ভালকৈ ৰেচিপিবিলাক দেখাই নিদিওঁ, একদম মেইন মেনুখনলৈ লৈ আহিছোঁ। এয়া হৈছে চালাড, আৰু ইয়াত বিলাহী, আদা, তিয়ঁহ, পিঁয়াজ চব আছে। আৰু এয়া হৈছে কণী আলুৰ দম। তাৰপিছত এয়া হৈছে মাছৰ তৰকাৰী, মানে গ্ৰেভি টাইপৰ অকণমান বনাইছিলে। আৰু এইবোৰ মই একো ৰন্ধা নাই দেই, চব মোৰ আম্মাই বনাইছে। আৰু এইবিলাক একেবাৰে ভনীয়েক আহিব বুলি বনাইছে আৰু আম্মাই। তাৰপিছত এইফালে আছে ভাত। আৰু এয়া মাহীহঁতি আহিছিলে ৰাতি, দিনত আহিবৰ কথা আছিলে, আহিব নোৱাৰিলে, সেইকাৰণে ৰাতি আহিলে। ওচৰতে যিহেতু ঘৰটো, সেইকাৰণে মানে ৰাতি আহিলে। আৰু তাৰপিছত এয়া আমি ভাত খাবলৈ ওলোৱালোঁ, চবেই ভাত খাবলৈ বহিলোঁ আৰু একেলগে। আম্মাৰ ঘৰৰ পৰা কোনোবা মানুহ আহিলে একদম আম্মাৰ মানে খুচিৰ ঠিকনা নাথাকে আৰু খুব ভাল লাগি থাকে মনটো চাগে। সেইটো কাৰণে একদম খুব মানে জুতি লগাই ৰান্ধিছে আৰু। তাৰপিছত এইফালে দাইল বনাইছিলে। আৰু এইবোৰ মই চব টেবুলত মানে লগাই দিলোঁ আৰু সজাই দিলোঁ ভালদৰে। তাৰপিছত এতিয়া খাবলৈহে দেৰি। খাবলৈ মাতি আছোঁ, অহা নাই, কথাত ব্যস্ত হৈ আছে। সেইটো কাৰণে আম্মাই চব ৰান্ধি দিলে আৰু মই ধুনীয়াকৈ টেবুলখনত উলিয়াই সজাই দিলোঁ। আৰু এয়া মোৰ ভাইটি, সি যে খুব লাজ কৰে জানেনে, ভিডিঅ' কৰিলে মোক মানে মানা কৰি থাকে, নকৰিবিচোন বুলি মানা কৰি থাকে, লাজ কৰে। তাৰপিছত ইয়াতে আছে মোৰ মাহী, সেইজনী মাহীৰ টিকলিজনী। মাহী, মহা, আব্বা সকলোৱে মানে ধুনীয়াকৈ একেলগতে ভাত খালে। মই, মাহী, আম্মাই খালি পাছত খালোঁ। আৰু আজি ৰাতিৰ সাজ এনেকৈ আমি খালোঁ সকলোৱে মিলি। আৰু এইফালে মোৰ থালিখনত আছে, এইফালে মাছৰ গ্ৰেভি, তাৰপিছত কণী আলুৰ দম, চালাড, নেমু টেঙা, আচাৰ, তাৰপিছত আছিলে দাইল। মই কিন্তু মাছ আৰু কণী একেলগে লৈছোঁহে, কিন্তু ইমান নাখাওঁ মই। মোৰ থালিখন চাবলৈ ভাল লাগিবৰ কাৰণেহে মই তেনেকৈ লৈছোঁ। যিকোনো এটাই খাম, মই হয় কণী খাম, নহ'লে মাছ খাম। আৰু মোৰ দৰে আৰু কোনে বাৰু আলহী আহিলে ভাল পায়, মই কিন্তু ভাল পাওঁ দেই আলহী আহিলে। আৰু মই এইফালে ভাত খাবলৈ আৰম্ভ কৰিছোঁ। তো বন্ধুসকল, আজিলৈ মোৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। লগ পাম আকৌ আপোনালোকক নেক্সট এটা ভিডিঅ'ত। তেতিয়াহ'লে আজিলৈ বাই।